নমস্কাৰ, আহকচোন আজি বুট মগুৰ প্ৰসাদেৰে এখন চাটনি বনাই খাওঁ। প্ৰথমে লাগিব মোক এয়া হৈছে নহৰু, তাৰপাছত লাগিব আদা, জলকীয়া, নেমু। এয়া দিছোঁ আদা আৰু নেমু অকণমান মই কাটি ৰাখিছিলোঁ। এয়া দিছোঁ মই এতিয়া নেমু, তাৰপাছত দিম মই জলকীয়াকেইটা কাটি দেখুৱাবলৈ, কাৰণ সুবিধাকণ নহয়, মোৰ ষ্টেণ্ডো নাই আৰু লগতে কেমেৰা ধৰি দিয়া মানুহ নাই, সেইবাবেহে এনেকৈ দিছোঁ। তাৰপিছত মই কাটি আকৌ দেখুৱাম। এয়া কাটি ল'লোঁ, নিমখ দিলোঁ, তাৰপাছত এতিয়া মই আধা খুন্দা কৰি ল'ম। আধা খুন্দা কৰাৰ পাছতে মই দিম ধনিয়া পাত দি মই পানী অকণমান এড কৰি দিম। এড কৰি দিয়াৰ পাছতে মই মিক্সিত দি দিম। তাৰপিছত চাব, আৰু এই চাটনিকণ খাবলৈ খুবেই ধুনীয়া হয়, আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন। এতিয়া মই মিক্সিত দি লওঁ। চাটনি মোৰ হৈ গ'ল। এইখন চাটনি খুবেই টেষ্টি হয়, এবাৰ ট্ৰাই কৰি চাব কিন্তু।